নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আমি এটা নতুন বিষয়ৰ ওপৰত ভিডিঅ' বনাইছোঁ। আপোনালোকে নিশ্চয় জানে, কেইদিনমানৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহিছিল। তেওঁৰ লগত আমি এটা ইণ্টাৰভিউ লৈছিলোঁ, তাকে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ বন্ধুসকল আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভালেই পাব। তাৰ আগতে আমাৰ এই আছামিজ বয় নামৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল। আজি আমাৰ মাজত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। তেওঁৰ বিষয়ে আজি অলপ কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। হেল্ল' ছাৰ। Namaste. Namaste. ঠিক আছে নমস্তে। বাৰু এতিয়া আপুনি ক'ত আছে? Gujarat. গুজৰাটৰ ক'ত জানিব পাৰিম নেকি বাৰু? In Ahmedabad. আহমেদাবাদ। ছাৰ আপুনি ক'ব নেকি আপোনাৰ ফেভাৰেট ফেষ্টিভেল কি হয়? Diwali. Holi. ছাৰ আপুনি ভাৰত ভ্ৰমণ কৰিবলৈ আহিছে, চ' পাৰ্টি কৰিম বুলি কোনটো জেগাত যাম বুলি ভাবিছে আপুনি? Goa. ঠিক আছে। ছাৰ আপুনি ক্ৰিকেট চাইনে? যদি চাই আপোনাৰ ফেভাৰেট প্লেয়াৰজনৰ নাম ক'ব নেকি আমাৰ দৰ্শকসকলক? From Sachin Tendulkar to Virat Kohli. मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है, ये तोतला है। শচীন তেণ্ডুলকাৰ ন? ছাৰ আপুনি স্বামী বিবেকানন্দৰ নাম শুনিছেনে বাৰু? Swami Vivekananda once said. স্বামী বিবেকানন্দ। Swami Vivekananda. तुमसे ना हो पाएगा। हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है, तुमसे ना हो पाएगा। ধন্যবাদ জনাইছো ছাৰ আমাক আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। ধন্যবাদ জনাইছো ছাৰ আমাক আপোনাৰ বহুমূলীয়া ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই আপোনালোকে সঁচাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।